আকৌ বহুত দিনৰ মই নেক্সট মই তুমজাঙৰ ভিডিঅ'টো লৈ আহিছোঁ যিহেতু মই এইখিনি সময় পোৱা নাছিলোঁ কেতিয়া বহুত দিনতে আপলোড কৰিছিলোঁ তাৰপিছত এয়া আমি গাইডৰ মানুহ আমি যিহেতু লৈছিলোঁ সেইকাৰণে আমাক তাৰ পৰাই আমাক টেম্পুৱে নিবলৈ আহিলে আহি পাই আমাক মেগী দিলে মেগী খালোঁ তাৰপিছত আমি গা পা ধুই অলপ ফ্ৰেছ হৈ পিনে আমি তাৰ পৰা ওলালোঁ ট্ৰেকিঙৰ কাৰণে যিহেতু বহুত দূৰ খোজকাঢ়িব লাগিব আৰু ৰাস্তা চাওক মানে ইমানেই বেছি মানে ৰাস্তাবোৰ কি ক'ম অলপ শ্লিপ হ'লে যে আপুনি যদি ক'ৰবাত পৰে মানে কোনো বিচাৰি নাপাব চাগে তেনেকুৱা কিন্তু এটা কথা ক'ম বহুত বেছি ধুনীয়া জেগাটো বহুতেই বেছি ধুনীয়া যদি আহিম বুলি ভাবিছে আহিব পাৰিব কিন্তু কষ্টটো বহুত হ'ব কিন্তু সেইটো কৈ দিছোঁ তাৰপিছত আহি আমি ফ্ৰাইড ৰাইচ তাৰ পৰাই বনাই দিছিলে আৰু ডিম বইল কৰি দিছিলে আমি আহি খালোঁ খাই যিহেতু আকৌ গধূলিটো এতিয়া সোনকালে হৈ যায় গধূলি সোনকালে হ'লে আমি তাত পাইছিলোঁগৈ চাগে 2টা বজাত আমি আকৌ 5টা বজাত ঘূৰিছোঁ আন্ধাৰে ফ্লাছ জ্বলাই আহি পাই ভাত খালোঁ ভাত খাই আমি শুবলৈ লৈছোঁ ভিতৰৰ ৰুমতো দিম কৈছিলে আমাক কিন্তু আমি ক'লোঁ তাত নাথাক আমি টেণ্টতে থাকিম যিহেতু ফিলিংটো ল'ম সেইকাৰণে আমি টেণ্টত থাকিলোঁ আৰু আজিলৈ বাই নেক্সট ভিডিঅ' লৈ